সকলো হনুমান ভক্তলৈ মোৰ ৰাম ৰাম। প্ৰভু হনুমন্তই আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো কুশলে ৰাখক, সুৰক্ষিত কৰি ৰাখক। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো মই অহা 20 তাৰিখে পুনৰ বৰা মঙলবাৰ পৰিছে, ডাঙৰ মঙলবাৰ পৰিছে, ইয়াৰ ওপৰত ভিত্তি কৰি বনাইছোঁ। আচলতে এইটো এটা নতুন ভিডিঅ' নহয়, মোৰ পুৰণা ভিডিঅ'টোৰ ওপৰত ভিত্তি কৰি এইটো বনোৱা হৈছে। যোৱা মে মাহৰ 13 তাৰিখৰ পৰা বৰা মঙলবাৰ আৰম্ভ হৈছে আৰু এই মঙলবাৰ জুন মাহৰ 10 তাৰিখলৈকে চলিব। মই আগৰ মোৰ ভিডিঅ'বিলাকত কৈছোঁ যে এই মঙলবাৰবিলাক যি এই 5টা মঙলবাৰ পৰিব, এই 5টা মঙলবাৰ অত্যন্ত শক্তিশালী মঙলবাৰ, অত্যন্ত চমৎকাৰী মঙলবাৰ। গতিকে এই মঙলবাৰকেইটাত আপোনালোকে যিকোনো উপায় বা যিকোনো ৰেমেডি কৰিলে ই তাৎক্ষণিক ফল প্ৰদান কৰিব। মই যোৱা এটা ভিডিঅ'ত বিশেষতঃ মহিলাসকলৰ বাবে এটা উপায় দিছিলোঁ যে যিসকল মহিলা অত্যন্ত দুৰ্ভগীয়া, অত্যন্ত দুখী, অত্যন্ত সমস্যাৰ মাজেদি জীৱন যাপন কৰি আছে, যি বছৰ বছৰ ধৰি সমস্যাৰ লগত যুঁজি আছে, তেওঁলোকে প্ৰভু হনুমানৰ চৰণত নিজৰ এটা আঙঠি প্ৰদান কৰি বা অৰ্পণ কৰি নিজৰ দুখ নিবাৰণৰ বাবে প্ৰাৰ্থনা জনাব পাৰে। এতিয়া কথাটো হৈছে যিসকল মহিলাই এই উপায়টো 13 মে তাৰিখে কৰিলে তেওঁলোকে অতি সোনকালে শুভ ফল পাব, আৰু যিসকল মহিলাই কৰিব নোৱাৰিলে, বিশেষ কিবা কাৰণত তেওঁলোকে কৰিব নোৱাৰিলে বা ভিডিঅ'টো পাওঁতে তেওঁলোকৰ দেৰি হ'ল, তেওঁলোকে অহা 20 মে তাৰিখে এই উপায়টো অনুগ্ৰহ কৰি কৰিব। এই উপায়টোৱে তেওঁলোকৰ জীৱনৰ পৰা দুখখিনি বা সমস্যাখিনি আঁতৰ কৰাত 100% সহায় কৰিব। আপোনালোকে যদি ভিডিঅ'টো পোৱা নাই তেতিয়াহ'লে আপোনালোকক মই পুনৰ কৈ দিছোঁ যে আপোনালোকে অহা 20 মে তাৰিখে প্ৰভু হনুমানৰ মন্দিৰলৈ যাব। ধূপ বন্তি চাকি যেনেদৰে আপোনালোকে মন্দিৰলৈ গ'লে ধূপ চাকি জ্বলাই তেনেদৰে জ্বলাব। তাৰপিছত কিন্তু যাওঁতে আপোনালোকৰ হাতত এটা আঙঠি পিন্ধি যাব। আঙঠিটো তামৰ হওক বা লোহাৰ হওক বা পিতলৰ হওক, যেনেকুৱাই নহওক, বা আপুনি দোকানৰ পৰা কিনি পেলাই এটা 5 টকীয়া বা 10 টকীয়া আঙঠি হওক, যিকোনো মানে আপোনাৰ হাতৰ আঙঠি হ'লেই হৈ যাব। যদি আপোনাৰ হাতত আঙঠি নাই তেন্তে আপুনি মন্দিৰলৈ যাওঁতেই হয়তো দোকান এখনৰ পৰা কিনি হ'লেও পিন্ধি যাব, নতুবা এদিনৰ আগত হ'লেও কিনি পিন্ধিব, নতুবা যেতিয়া ভিডিঅ'টো পাব তেতিয়া হ'লেও পিন্ধি যাব। আৰু ধূপ চাকি বন্তি জ্বলাই আপোনালোকে প্ৰভুৰ চৰণত সেই ধূপ বন্তিৰ লগতে সেই আঙঠিটো অৰ্পণ কৰিব আৰু অৰ্পণ কৰি ক'ব যে হে প্ৰভু, মই হিতামা নহয়, কিন্তু মোৰ জীৱনত দুখৰ পাৰাপাৰ নোহোৱা হৈছে। মোৰ জীৱনত আমুকটো সমস্যাৰ বাবে মই দিনে ৰাতিয়ে চকু পানী টুকিব লগা হৈছে। হে প্ৰভু, যিদৰে এটা আঙঠিৰ সহায়ত আপুনি সীতামাক ঘোৰ সংকটৰ পৰা উদ্ধাৰ কৰিছিল, ঠিক তেনেদৰে মোকো আপোনাৰ মাতৃ বুলি ভাবি এই ঘোৰ সংকটৰ পৰা উদ্ধাৰ কৰক। এইবুলি প্ৰাৰ্থনা জনাই আপুনি হনুমান চালিচা ভাগ 7 বাৰ পাঠ কৰিব। মন্দিৰৰ কোনোবা এডোখৰ ঠাণ্ডা জেগাত বহি বাহিৰত, মন্দিৰৰ প্ৰাংগণত বাহিৰত যিহেতু অকণমান মুকলি জেগা থাকে, তাতে বহি আপুনি 7 বাৰ পাঠ কৰিব। হনুমান চালিচা ভাগ 7 বাৰ পাঠে আপোনাৰ জীৱনৰ সপ্তবাধা দূৰ কৰাত সহায় কৰিব। এই সপ্তবাধা হৈছে ৰোগ, শোক, ভয়, শত্ৰু, দৰিদ্ৰতা, দুখ আৰু দুৰ্ভাগ্য। 20 মে তাৰিখে এই উপায়টো মই এইকাৰণেই কৰিবলৈ লৈছোঁ যে 13 মে তাৰিখতকৈও 20 মে তাৰিখটো বেছি শক্তিশালী, কাৰণ 13 মে তাৰিখটো সৰ্বভাৰতীয় কেলেণ্ডাৰ মতে জেঠ মাহৰ প্ৰথমটো মঙলবাৰ পৰিছিল, আৰু 20 মে তাৰিখটো সৰ্বভাৰতীয় কেলেণ্ডাৰ মতেও মঙলবাৰ পৰিছে, আৰু আমাৰ অসমৰ যিখন কেলেণ্ডাৰ সেইখনৰ মতেও জেঠ মাহৰ প্ৰথমটো মঙলবাৰ পৰিছে। গতিকে মই ভাবোঁ এই দিনটো আমাৰ বাবে 13 মে তাৰিখতকৈও শক্তিশালী হ'ব। গতিকে আপোনালোকে কোনো ধৰণৰ এলাহ নকৰি বা আফচোচ নকৰি বা মনত কোনো সংকোচ নাৰাখি এই কাম নিশ্চিন্ত মনে কৰক, আৰু ই আপোনালোকক শুভ ফল প্ৰদান কৰিব। আৰু এটা কথা মই কওঁ যে আপোনালোকে যেতিয়া মন্দিৰলৈ যায়, মন্দিৰত ধূপ চাকি বন্তি জ্বলাই পূজাৰীক সেৱা কৰি আপোনালোকে তাৎক্ষণিকভাৱে মন্দিৰ এৰি নাহিব। আপোনালোকে মন্দিৰলৈ গ'লে সেই মন্দিৰ প্ৰাংগণত, মন্দিৰৰ বাহিৰত যিডোখৰ জেগা আছে, মুকলি জেগা আছে, তাতে আপোনালোকে অলপ সময় 10 মিনিট হওক 15 মিনিট হয় অকণমান সময় বহিব। বহি পেলাই সেই যে
মন্দিৰৰ যিটো আপোনালোকৰ পজিটিভ এনাৰ্জি আছে, মন্দিৰৰ যিখিনি ভাইব্ৰেশ্যন আছে, যিটো ডিভাইন এনাৰ্জি তাৰ মন্দিৰৰ গোটেই মন্দিৰৰ চৌপাশে আছে, সেই এনাৰ্জিটোৰ লগত আপোনালোকে নিজকে কানেক্ট কৰিবলৈ চেষ্টা কৰিব আৰু মনৰ দৃষ্টিৰে প্ৰভুক দৰ্শন কৰি তেওঁৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট বক্সত লিখিব জয় শ্ৰীৰাম। থেংক ইউ।